নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এটা কাহিনী ক'ম। 1000 টকাৰ কাহিনী। কাহিনী আনৰ নহয়, মোৰ নিজৰ জীৱনৰে। আপোনালোকে নিশ্চয় জীৱনত প্ৰেম কৰিছে, বা পৃথিৱীৰ খুব কম মানুহ আছে যি প্ৰেম কৰা নাই। মই কৰিছিলোঁ আৰু কৰি থাকিম। গতিকে পলম নকৰি কাহিনী আৰম্ভ কৰোঁ আহক। সৰুৰ পৰাই মই প্ৰেমত সিদ্ধহস্ত আছিলোঁ। ক'বলৈ গ'লে ক্লাছ 5-6 মানৰ পৰাই ভাল পোৱা আৰম্ভ কৰিছিলোঁ নেকি। ধুনীয়া ছোৱালী দেখিলেই প্ৰেম হৈ যায় মোৰ। প্ৰিয়ংকা, প্লাবিতা, ৰশ্মিতা, প্ৰতীক্ষা আৰু যে কিমানৰ হৃদয়ত প্ৰেমৰ লহৰ তুলিলোঁ ঠিক নাই। এনেদৰে লহৰ তুলি থাকোঁতে ক্লাছ 8ৰ পৰা 9লৈ নাপাওঁ। ঘৰৰ মানুহ গৈহে মোক পাছ কৰাই দিয়ে। আকৌ 9ৰ পৰা 10লৈ নাপাওঁ। ঘৰৰ মানুহ গৈহে মোক পাছ কৰাই দিয়ে। মুঠতে পঢ়াৰ ধান্দা ওলাই গৈছিল আৰু মূৰৰ পৰা। মেট্ৰিকৰ বাবে পতা টেষ্টত ফেইল কৰাৰ পাছতে চিলমিলকৈ হাৰ পাইছিল। যা হওক, মা দেউতাহঁতৰ সন্মানৰ খাতিৰত অলপ পঢ়াত মন দিলোঁ। তাৰপিছত ৰিজাল্ট যি হ'ল, আপোনালোকে বিশ্বাস নকৰিব, ফাৰ্ষ্ট ডিভিজন ছায়েন্সত লেটাৰ। বাহ, কি ফূৰ্তি তেতিয়া ঘৰত সকলোৰে। আৰু ফূৰ্তিতেই শিৱসাগৰ জুনিয়ৰ কলেজৰ ছায়েন্সত নাম লগাই দিলে। দুদিনমান কলেজ গৈ অকল ছোৱালীয়ে চাওঁ আৰু কোন কিমান ধুনীয়া, কাক পতালে বেছি ভাল হ'ব, কাৰ ফোন নাম্বাৰ খুজিম, ধান্দা কেৱল সেইবোৰে আৰু। এদিন হঠাৎ কলেজত দেখিলোঁ, কঁকালৰলৈকে বৈ পৰা দীঘল চুলিৰ ছোৱালী এজনী গেটেদি কলেজৰ ভিতৰলৈ সোমাই আহিল। তাইৰ কাজল লগাই অহা চকুকেইটা আৰু ৰ'দ পৰি ৰঙা বগা হোৱা গাল দুখন যেন ছাঁ আৰু পোহৰৰ নিবিড় আলিংগন। এখোজ দুখোজকৈ লাহি লাহি খোজেৰে তাই ক্লাছৰুমত সোমাল। তাই যেন বেকগ্ৰাউণ্ডত গান এটাহে কঢ়িয়াই আনিছিল। পিছে মোৰনো কি, ধুনীয়া ছোৱালী দেখিলেই প্ৰেম হৈ যায়তো। বাৰু যি কি নহওক, এনেদৰে যাক তাক চাই কিছুদিন গ'ল। এদিন ক্লাছৰ শেষত হঠাৎ 4টামান ল'ৰা আহিল আৰু মোক ক'লে, ঐ দেৱজিৎ, এইফালে শুনচোন। ক কি হ'ল? ঐ, ছোৱালী এজনী পতাব লাগিছিল। আমাৰ মেট্ৰিকটো। ৰে তহঁতে পতা আকৌ, মোক কৈছ যে। এই নহয় অ', আমি বহুত চেষ্টা কৰিলোঁ, মই পতাব নোৱাৰিলোঁ। মই সিহঁতকেইটাৰ চেহেৰাৰ ফালে চালোঁ আৰু নিজকে ৰণবীৰ কাপুৰ যেন অনুভৱ কৰিছিলোঁ। তই এইবোৰ বহুত এক্সপাৰ্ট বুলি জানো না। মই তাইক পতাই তাই খুব ফালি দে। হয়নে? মোৰ কি লাভ হ'ব তেতিয়া? তই বতা, তোক আমি 1000 টকা দিম। কোনজনী ছোৱালী দেখাই দে। তাই যে পিংক কালাৰ বেগ লৈ আছে, সেইজনী। মই ছোৱালীজনী দেখি আচৰিত হ'লোঁ, কাৰণ তাই আন কোনো নাছিল। সেই যে কঁকালৰলৈকে বৈ পৰা চকুত কাজল লগাই লাহি লাহি খোজেৰে ক্লাছৰুমত সোমাইছিল, তাই আছিল। মন ভৰি গ'ল। এটা দুধৰ্ষ আত্মবিশ্বাসেৰে সিহঁতক পাৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। মোৰ যেন ভিতৰত অত দিনৰ পৰা শুই থকা প্ৰেম কুমাৰজনে আকৌ এবাৰলৈ সাৰ পাই উঠিল। প্ৰথম লগৰ এটাৰ দ্বাৰা তাইৰ সৈতে চিনাকি হোৱাৰ প্ৰচেষ্টা চলিল। নাই, নোৱাৰিলোঁ। আৰু তাৰ পাছত কেতিয়াবা কেণ্টিনৰ আগত, হাই, ঐ, নুশুনিলে চাগে। নাইবা গেটৰ মুখত, ঐ, হেই, নাচালে বে। আকৌ কেতিয়াবা ক্লাছৰ সন্মুখত, হেল্ল',
শুনাচোন আত্তাই নিদিছে নাই, তাই মোক সঁচাকৈয়ে পাত্তা নিদিলে। কিছুদিন তেনেকৈ নিৰাশাত গ'ল। কিন্তু এদিন কাৰ মুখ চাই আহিছিলো জানো, হঠাৎ তাই মোক মাতিলে আৰু হেণ্ডশ্বেক এটা দি ক'লে, হাই, তুমি দেৱজিত নহয় জানো? আহ কি নম্ৰ তাইৰ মাতটো, নামে চামে একেবাৰে মিলাই পঠাইছে। আৰু তাইৰ হাতখন ইমান কোমল থাকিব পাৰেনে? মই সেইদিনা ঘৰলৈ আহি হাতখন ধুবকে মন কৰা নাছিলো, যে হাতখন যদি মই ধুই দিওঁ তাইৰ হাতৰ পৰশ নাইকিয়া হৈ যাব। ভাবিলে এতিয়াও ভাল লাগি যায়। এয়া মোৰ প্ৰেম কাহিনীৰ প্ৰথম ৰাউণ্ড হিচাপে ছুপাৰ হিট আছিল। কিছুদিনৰ পাছত লাহেকৈ ফোন নাম্বাৰ ললো, মেছেজ কৰোঁ কেতিয়াবা কেতিয়াবা। তাইৰ লগত মোৰ কম বেছি পৰিমাণে বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা গঢ়ি উঠিছে আৰু। কিন্তু মোৰ মনত এটাই কথা খেলাই থাকে, যে তাইক যেনে তেনে পতাওঁ আৰু লগৰ কেইটাৰ পৰা 1000 টকা লওঁ। সময় আহি পৰিছে ইতিমধ্যে খেল খতম কৰাৰ। প্ৰায় 1 মাহমান কথা পতাৰ পাছত তাইক প্ৰপ'জ কৰি দিলোঁ। হেল্ল', হেল্ল' দেৱজিত, কোৱা। ঐ কি কৰিছা? মই এনেই আছো, তুমি? মই এনেই আছো। কি তুমি পঢ়া নাই? পঢ়া নাই পঢ়া এতিয়া। আচ্ছা, ইমান চোকা ছোৱালীজনীয়ে নপঢ়েনে? আৰে চব সময়তে কি পঢ়িয়ে থাকিম নেকি? তেন্তে ঠিকেই। শুনা আকৌ, কথা এটা কোৱা। ক'বলগীয়া আছিলে। কথা কি কথা? তুমি বেয়া পাবা। আৰে কেনেকুৱা কথা সেইটোতো কৈ লোৱা। মই তোমাক মানে বহুত দিনৰ পৰা কম বুলি ভাবি আছিলো, কিন্তু শুনিবাতো। কৈ যোৱা। মই তোমাক ভাল পাওঁ। কি কি ক'লা তুমি? কি কি? তো ভাল পাওঁ বুলি ক'লো। আকৌ কি ইংলিছত ক'ব লাগিব নেকি? আই লাভ ইউ। নহয় নহয়, আৰে নহয় মানে হঠাৎ তুমি এইবোৰ কথা কৈছা? হঠাৎ নহয়, মই বহুত দিনৰ পৰাই তোমাক মই ভাল পাওঁ। কি মেছেজ কৰি তোমাক ভাল পাই পেলালো। আৰে তুমি পাগল হলা নেকি? কি কৈ আছা এইবোৰ? চিৰিয়াছলি কৈছো। মই চোৱা না, মই মানে আৰু বহুত ছোৱালীৰ লগত আগতে কথা পাতিছো, কিন্তু মানে তোমাক অলপ বেলেগ, মানে কেনেকে বুজাও এতিয়া আৰে তোমাক, ফিলিংছ আহি যায়। কি কৈ আছা তুমি এইবোৰ? কি কৈ আছা বোলে? চিৰিয়াছলি মানে কৈছো। চোৱা দেৱজিত, আমাৰ মাজত ফ্ৰেণ্ডশ্বিপৰ এটা ভাল বণ্ডিং আছে, সেইটো মই মানি লৈছো, কিন্তু তুমি হঠাৎ এনেকে কৈ দিছা। আৰু এইটোতো আমাৰ পঢ়াৰ সময় ন? পঢ়াৰ সময় বোলে, তাৰপৰা কি ভাল পাব নোৱাৰি নি? পঢ়াৰ সময় বুলি হ'ল বুলি। তথাপিও তুমি বাদ দিয়া না, কি এইবোৰ ফ্ৰেণ্ডশ্বিপ কথা কৈ নাথাকিবা। ভাল পোৱা না, নাই মানি মই যোৱা না। হা? আৰে মই বেয়া পাইছো, তুমি কি কৈ আছা এইবোৰ? কিয় বেয়া পাইছনো? আই লাভ ইউ। মই নোৱাৰো কৈছোতো, নুবুজা কিয়? কিয় নোৱাৰিবানো? মই নোৱাৰিম। এইবিলাক কথা এতিয়া মোৰ মনলৈ অহা নাই, ত মই নোৱাৰিম কৈছো, নোৱাৰিম। মোক আৰু জোৰ কৰি নাথাকিবা। বুজা না প্লিজ মানি যোৱা না এবাৰ। কিনো ভাল পাওঁ তোমাক বে। আৰে নোৱাৰো কৈছোতো, নুবুজা কিয়? কিয় নুবুজিবানো? এনেকে ভাল পোৱা কিন্তু না। তুমি শুনি যোৱা, এনেকে কিন্তু তুমি ফ্ৰেণ্ডশ্বিপৰ লিমিট ক্ৰছ কৰিছা। কলো নাই, বাদ দিয়া ফ্ৰেণ্ডশ্বিপ। ভাল পাওঁ আকৌ তোমাক। এইবোৰ কথা আৰু মোক নকবা। তুমি মোক আজিৰ পৰা ফোন মেছেজ একো নকৰিবা। আৰে যেন অত দিনৰ পৰা লাজকৈ ফুলি থকা ফুল এপাহক কাঁইট হবলৈহে বাধ্য কৰালো। 100 গ্ৰামমান ওজনৰ দুখ এটাই তেতিয়াও বুকুত খুন্দিয়েছিল বাৰু, কিন্তু সেয়া একেবাৰে সাধাৰণ, তাকো মোৰ দৰে প্ৰেম কুমাৰ এজনৰ বাবে। মই হলেও লাগি থাকিলো। আশা হেৰুৱাৰ কথা নাছিল, কিন্তু এদিন বহুত বেয়াকৈ ক'লে। তোমাৰ কি অকণো চেল্ফ ৰেচপেক্ট নাই নেকি? আৰে কৈ থাকিলেও নুবুজা, আৰু 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 সদায় মোক কিয় ইমান ইৰিটেট কৰি থাকা?
ভালকে কৈছো শুনি লোৱা, মোৰ পাছত আৰু লাগি নাথাকিবা, নহ'লে মোতকৈ বেয়া আৰু কোনো নহ'ব কিন্তু। এইবাৰ ফুলৰ কাঁইট নহয়, যেন গজালহে মাৰিলে বুকুত। মোৰ আত্মসন্মানত দুটা এটা ফুটা হৈ গৈছিল বাবে আশা, পইচা, ভালপোৱা ইত্যাদি ইত্যাদিবোৰ ভাৰ মে যায় বুলি সেইদিন ধৰি তাইক ফোন মেছেজ নকৰা হলো। দিন বাগৰিল। প্ৰায় 6 মাহমানৰ পাছৰ কথা। সেইদিনা 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা। মই লগৰবোৰৰ লগত আড্ডাত মগন আৰু অলপ সময়ৰ পাছত সুৰাত মগন। তেতিয়া আৰু তাইৰ নামৰ প্ৰথম আখৰটো আমাৰ মেহফিলত ঠাই নাপাইছিল। মইতো পাহৰিলোৱে বাৰু। লাহে লাহে বন্ধুত্বৰ সোপানে সোপানে ৰাগি লাগি মূৰৰ ওপৰত বেলি তুলিছিল। কাণ ধৰিছো আৰু মদ নাখাওঁ, ছোৱালী লয় আৰু ঘূৰি নাচাওঁ। এহে কাণ ধৰিছো আৰু মদ নাখাওঁ, ছোৱালী লয় আৰু ঘূৰি নাচাওঁ। এতিয়া কি কৰো মই, কেনি যাওঁ মই, এতিয়া কি কৰো মই, কেনি যাওঁ মই। এহে কাণ ধৰিছো আৰু মদ নাখাওঁ, ছোৱালী লয় আৰু ঘূৰি মোৰ নাচাওঁ। বগা ৰঙৰ ডিউৰ স্কুটিখনত এটা স্বৰ্গগতি দি ঘৰৰ অভিমুখে বাট ললো। মোৰ যিমান দূৰ মনত আছে, ঠিক 7মান বজাত ঘৰত ধলং পলং খোজেৰে প্ৰৱেশ মাৰিছো আৰু কিবা এটা বাজিল। মোৰ মোবাইলটো বাজিছিল আকৌ। হেল্ল' বুলি মেছেজ এটা দিছে কোনোবাই। নাম্বাৰটো আননোন নে মোৰ চকু জলকটপক আছিল। কিপেডখনত শব্দবোৰ খেপিয়াই খেপিয়াই লিখিলো। কোন? বন্ধুসকল, এয়া আছিল মোৰ কাহিনী প্ৰথম খণ্ড। মোক কোনে মেছেজ কৰিছিল আৰু কিয় মেছেজ কৰিছিল, এই সকলোবোৰ জানিবৰ বাবে পৰৱৰ্তী খণ্ডলৈ বাট চাব লাগিব। যদিহে আপোনালোকৰ সঁহাৰি পাওঁ, খুব কম সময়ৰ ভিতৰতে পৰৱৰ্তী খণ্ড আগবঢ়াই দিম। আৰু মই আশ্বাস দিছো যে কাহিনী আগলৈ অধিক ৰোমাঞ্চকৰ হ'ব। আশা কৰোঁ আপোনালোকে আদৰি ল'ব আৰু যদিহে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায়, ধন্যবাদ।